পৃথিৱীৰ নিয়মসমূহ বহুত অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয়, তেনেহ'লে সেইটোৱে কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। এটা বাঘে ৰক্তৰ গন্ধ পালে যিমান হিংসুক হয়, এজন মানুহে টকাৰ গন্ধ পালে তাতকৈ 1000 গুণ বেছি হিংসুক। বৃষ্টিৰ সময়ত সকলো পক্ষীয়ে কৰবাত নহয় কৰবাত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি বৃষ্টিক এৰি যায়। সেয়েহে বৃষ্টি অহাৰ আগতে সকলোৱে চেফটি লৈ ৰাখক, বিপদৰ বৃষ্টিয়ে যাতে আপোনাক চুবই নোৱাৰে। জীৱনত আগুৱাই যোৱা ৰাস্তাটো নিজে তৈয়াৰ কৰি লওক, তাত আন কোনোবাই আপোনাক সাহায্য নিদিয়ে। আচলতে বাস্তৱ জীৱনটো সঁচাই বৰ কঠিন। অতিৰিক্ত কাকো বিশ্বাস নকৰিব, অতিৰিক্ত কাকো ভাল নাপাব, অতিৰিক্ত কাৰো ওপৰত বেছি আশা নকৰিব, কাৰণ এই অতিৰিক্ত শব্দটোৱে আপোনাক এদিন বহুত কষ্ট দিব। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে তেওঁক আগৰ দৰে আৰু ঘূৰাই পোৱা নাযায়। য'ত আপোনাৰ কোনো গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, তাত যোৱাটো বন্ধ কৰক। সেইটো কাৰোবাৰ ঘৰে হওক বা কাৰোবাৰ মন। কাৰোবাক কন্দুৱাই কোনোদিনো সুখিব পৰা নাযায়, কাৰোবাক ঠকি কোনোদিনো ভালকৈ থাকিব পৰা নাযায়, কাৰণ মানুহৰ যেনেকুৱা কৰ্ম কৰে ঠিক তেনেকুৱাই ফল পাব। মনে মনে থকা মানুহবোৰক কেতিয়াও দুৰ্বল বুলি নাভাবিব। তেওঁলোকে মনে মনে থাকে কাৰণ তেওঁলোকে ভদ্ৰতা জানে, আৰু এইটো এটা পাৰিবাৰিক শিক্ষা। বেইমান মানুহে কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰ মানুহে কোনো স্মৃতিয়ে ধৰি নাৰাখে। মন ভালে থাকিলে সকলোৱে ভাল লাগে, আৰু মনটো বেয়া থাকিলে ভাল পোৱাটো বেয়া লাগে, আৰু এইটোৱে প্ৰকৃতিৰ নিয়ম। যিজন মানুহ অলপতে বেছি সুখী হয়, তেওঁ কিন্তু সামান্য আঘাতেই বহুত কষ্ট পায়। আমি তেওঁৰ ওপৰতে বেছি খং দেখাওঁ, যাক আমি বেছি ভাল পাওঁ। সেয়েহে কোনোবাই যদি আপোনাৰ ওপৰত অভিমান কৰে বা খং কৰে, তেওঁৰ ওপৰত উল্টা খং নকৰিব, কাৰণ আপোনাৰ প্ৰতি তেওঁৰ ভাল পোৱা এটা অনুভূতি আছে বুলিয়ে হয়তো আপোনাৰ ওপৰত খং কৰিছে। যিমানে আপোন মানুহ নহওক কিয়, কাৰো ওচৰত মূল্যই নোহোৱাৰ আগতে নিজকে আঁতৰাই ৰখাটোৱে বুদ্ধিমানৰ কাম। এজন বেয়া ছাত্ৰই এজন দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতকৈও এজন ভাল ছাত্ৰই এজন বেয়া শিক্ষকৰ পৰা বহু গুণে বেছি শিকিব পাৰে। সেয়েহে শিক্ষক ডাঙৰ কথা নহয়, আপোনাৰ শিক্ষাৰ ক্ষমতা বা ইচ্ছা কিমান সেইটোৱে ডাঙৰ কথা।